নমস্কাৰ, মই ঋতুপন দত্ত আৰু গতিকে মই আজি উজ্জ্বল দা ষ্টুডিঅ'ৰ সৃষ্টিত আহিলোঁ আৰু গতিকে বহুতকেইজন মোৰ ককাইদেউ আছে, গৰিদাও আছে। কৈ দিয়ক আৰু কেনেকুৱা লাগিছে? তুমি ইউটিউবৰ পৰা আৰম্ভ কৰা যদি আজি গানটো যিহেতু মেইন মালিক এজন মই আছোঁ বৰ্তমান ঋতুটা চলে আজি হয়। আজি মোৰ ইজনী গীতটোৰ ভিডিঅ'টো ৰাইজলৈ আগবঢ়াই দিছোঁ আপোনালোকলৈ আৰু সকলোৱে মৰম কৰিব বুলি আশা কৰিছোঁ। আৰু আমি বছৰি এনেকুৱা দিনত এটা ভিডিঅ' আগবঢ়াবলৈ প্ৰয়াস কৰোঁ আৰু এইবছৰ মোৰ গীতটো আগবঢ়াই দিছোঁ সেই ভিডিঅ'টো আৰু তাকে আশাবাদী ৰাইজে মৰম কৰিব বুলি। মোৰ ধেমালি এলবামৰে গীত অন্য বছৰ যেনেকৈ কৰোঁ তেনেকৈ কৰিছোঁ। ৰাইজৰ সেই মৰম আশীৰ্বাদ ভালকৈ পালেই আৰু অনাগত দিনত আৰু এটা গান কৰিবলৈ সাহস পাম। আৰু মোৰ খুব মৰম ককাইদেউ এজন আহিছোঁ, কুচুম দা কৈ দিয়ক। আজি ৰিদিবৰ এটা নতুন গীত ভিডিঅ' ইজনী সিজনী আচলতে ধেমালি এলবামৰ হয়। এই গীতটি আজি ৰাইজৰ মাজলৈ আমি তাতে মিলি এৰি দিছোঁ। আশা ৰাখিছোঁ আপোনালোকে এই গীতটি ভিডিঅ'টো চাই ভাল পাব আৰু এই সুযোগতে গীতটিৰ লগত জড়িত সকলো কলা কৌশলীক মোৰ ফালৰ পৰা বহুত শুভেচ্ছা যাচিছোঁ। আৰু তোমাৰ ইউটিউব চেনেলটো যিসকলে ছাবস্ক্ৰাইব নাই কৰা সেইসকলকো ছাবস্ক্ৰাইব কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু এজন ককাইদেউ আছে, তেওঁৰ লগতো অলপ কথা পাতিম। আজি বন্ধু ঋদীপ ৰংকিতৰ এটা খুব ধুনীয়া গীত ইজনী সিজনী আপোনালোকৰ মাজলৈ আগবঢ়াই দিছে আৰু এটা ধেমেলীয়া গীত, মনত আনন্দ দিব পৰা এটা হাঁহি খোৰাক যোগাব পৰা গীত আপোনালোকে ফোনত। গীতটি সংগীতে সজাইছে মৰমৰ ককাইদেউ উজ্জ্বল দা আৰু লগতে গীতটিত ঋদীপ আৰু ককাইদেউ ৰমেন দুজনে একেলগতে গীতটি সজাইছিলে সুৰে আৰু কথাৰে আৰু গীতটি কোৰিঅ'গ্ৰাফ কৰিছে বন্ধু বিমল। আপোনালোকে খুব ধুনীয়া গীত এটা আজি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছে। আপোনালোকে শ্বেয়াৰ কৰক গীতখিনি। ইয়াত লিংকটো দি দিবা তোমাৰ। আৰু এটা কথা গীতটি উপলব্ধ আছে ঋদীপ ৰংকিত দা ইউনিভাৰ্ছ, সেই ইউটিউব চেনেলটোত আপোনালোকে গীতটি পাব। আপোনালোকে গীতটি চাব আৰু শ্বেয়াৰ কৰিব। কিমান চনৰ পৰা আপুনি গীত গাই আহিছে? চন বুলি ক'লে ভুল হ'ব। মই সৰুৰ পৰাই গান ভাল পাওঁ, গানৰ লগত জড়িত আৰু এতিয়া পোনপটীয়াকৈ গান কৰিবলৈ লৈছোঁ। এতিয়া নিজৰ এলবাম এটা আছে মোৰ ধেমালি নাম, এইটো 8 বছৰ হৈছে। 8 বছৰটো একদম ৰাইজে দেখাকৈ কৰি আছোঁ। তাৰ আগতে বহু বছৰ ধৰি গান লিখিলোঁ কৰিলোঁ তেনেকৈ। এতিয়া যেতিয়া নিজেই গানকেইটা গাব ধৰিলোঁ, এলবামটো কৰি পিনি ৰাইজে চিনি পাইছে। ঠিক তেনেকৈ আৰু আগবাঢ়ি আছোঁ, এতিয়া কৰি আছোঁ। তাকে অনাগত দিনত আৰু কৰি যাবলৈ চেষ্টা কৰিম আৰু ই আমাক জোনাকে ক'লে মই নকোৱা কথা কেইটামান ভালে হ'ল, মই পাহৰি গৈছিলোঁ। আমাৰ এই আজি যিটো ভিডিঅ' আগবঢ়াই দিছোঁ সেই ভিডিঅ'টো আমাৰ মৰমৰ ভাইটি বিমল বৰাই পৰিচালনা কৰিছে। মণিদাই খুব ধুনীয়াকৈ এডিটিং কৰি পঠাইছে। আমাৰ সকলোৰে চিনাকি বিউটি বাইলুং আছে, আগতেও আছে মোৰ লগত কেইবাটাও গীতত আমি কৰিছোঁ একেলগে। এইবাৰ ইয়াতো আছে মদিষ্টা আন্ত আছে, য়শস্বী আছে, পূজা আছে আৰু ডেনিছা আছে। কেইবাগৰাকী অভিনেত্ৰী আছে। আপোনালোকে চাব, এটা খুহুতীয়া ভিডিঅ' আৰু আশা কৰোঁ সকলোৱে ভালে পাব বুলি ভাবিছোঁ। আৰু মোৰ ইউটিউব চেনেল ঋতুপন অফিচিয়েল সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, সকলোৱে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, লগতে অলপ মৰম চেনেল দিব। আজি গৈ মই ব্লগ ভিডিঅ'টো আপলোড কৰিম ইউটিউবত, মই চেণ্ড কৰি দিম। সকলোৱে ছাবস্ক্ৰাইব কৰিব, মৰম চেনেল দিব। ধন্যবাদ থাকিল। আজন অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰমেন দাসৰ ওচৰলৈ আহিছোঁ। গতিকে ৰমেন দাক ক'ব ঋতুৰ গানটোৰ কথা, ভিডিঅ'টোৰ কথা। নমস্কাৰ সকলোকে। বন্ধু ঋদীপ ৰংকিতৰ ইজনী সিজনী নামৰ গীতটোৰ ভিডিঅ'টো অফিচিয়েল ভিডিঅ'টো আজি বাৰ্ণিকা চেনেলত দি দিছে। গতিকে সকলোকে গীতটোৰ ভিডিঅ'টো উপভোগ কৰিবলৈ মোৰ ফালৰ পৰা আহ্বান জনালোঁ। মৰম দিব, আশীৰ্বাদ কৰিব পাৰে আৰু সকলো ৰাইজৰ সহযোগিতা
তেওঁলোকে আচলতে কাম এটা কৰাৰ ক্ষেত্ৰত প্ৰধান মূলধন বুলি মই ভাবোঁ। গতিকে লিখাৰ ক্ষেত্ৰত মোৰো অকণমান জড়িত হৈছিল, সকলোৱে মৰম বিচাৰিছোঁ, তাকে কামনা কৰিছোঁ। আৰু ৰিজাল্টটো আচলতে আহিছোঁ আজি ঋতুপৰ ধেমালি এলবামটিৰ ইজনী সিজনী নামৰ এটি গীত ভিডিঅ' আচলতে আপোনালোকে আজি আগবঢ়াই দিছে। মই আশা কৰিছোঁ সকলোৱে আদৰি ল'ব আৰু ভিডিঅ'টো চাব সকলোৱে, আৰু ভিডিঅ'টোৰ লগত যিসকল কলাকুশলী জড়িত হৈ আছে সকলোকে শুভেচ্ছা জনাইছোঁ। দিনটো সকলোৱে ভাল থাকে কামনা কৰিছোঁ।